নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট নিউজ। যোৱাকালি হৈ যোৱা ৫ নম্বৰ খেলখনত ৰাজস্থান ৰয়েলছে বাজি মাৰিবলৈ সক্ষম হৈছে। এই মেচখন আছিল ছানৰাইজ হায়দৰাবাদ ভাৰ্চেছ ৰাজস্থান ৰয়েলছৰ মাজত। সঞ্জু চেমছনে কেপ্টেইনশ্বিপ পাৰি খেলিবলৈ সক্ষম হৈছে আৰু অপেনিঙত য়াছি ৱাছাল আৰু জছ বাটলাৰে অপেনিং ভালে কৰিছিলে, ধামাকা ইনিংছ খেলিছিলে। আৰু দেৱদূত পাটিকেলে ৪ নম্বৰত আহি দেৱদূত পাটিকেলেও ভাল ইনিংছ খেলিছে। দেৱদূত পাটিকেলৰ কথা ক'ব লাগিব। ছানৰাইজ হায়দৰাবাদৰ কথা ক'ব গ'লে এডি মাৰ্কনো ভালে ইনিংছ খেলিছে অপেনিঙত। ছানৰাইজ হায়দৰাবাদৰ অপেনিং বেছি ভাল হোৱা নাই, এটাৰ পিছত এটা উইকেট যায়ে আছিলে, আপোনালোকে দেখিছে। আৰু ৱাশ্বিংটন সুন্দৰেও এটা ভাল ইনিংছ খেলিছে। তো চাই লওঁ আহক কাই কিমান ৰান কৰিলে। ৰাজস্থান ৰয়েলছে বেট ধৰি ২১০ ৰান কৰে ৬ উইকেটত ২০ অভাৰৰ বিনিময়ত। আৰু ছানৰাইজ হায়দৰাবাদে চেছ কৰিবলৈ যায় ১৪৯ ৰানহে কৰিব পাৰে ৭ উইকেটৰ বিনিময়ত। সঞ্জু চেমছনে কৰে ২৭ বলত ৫৫ ৰান, দেৱদূত পাটিকেলে কৰে ২৯ বলত ৪১ ৰান আৰু জছ বাটলাৰে কৰে ২৮ বলত ৩৫ ৰান। হায়দৰাবাদৰ বলিঙৰ কথা ক'ব গ'লে উমৰান মালিকে ২৯ ৰান দি ২টা উইকেট ৪ অভাৰত, টি নটৰাজন ৪৩ ৰান দি ২ উইকেট ৪ অভাৰত আৰু ভুৱনেশ্বৰ কুমাৰে ২৯ ৰান দি ১ উইকেট ৪ অভাৰত। আৰু ছানৰাইজ হায়দৰাবাদৰ বেটিঙৰ কথা ক'ব গ'লে এডিন মাৰ্কমে ৪১ বলত ৫৭ ৰান কৰিবলৈ সক্ষম হয় আৰু ৱাশ্বিংটন সুন্দৰে দুৰ্দান্ত ইনিংছ খেলি ১৪ বলত ৪০ ৰান কৰিবলৈ সক্ষম হয়। ৰোমাৰো মহচিমপুৰে ১৮ বলত ২৪ ৰান কৰিবলৈ সক্ষম হয়। ৰাজস্থানৰ বলিঙৰ কথা ক'ব গ'লে ইজবেন্দ্ৰ চাহালে ২২ ৰান দি ৩টা উইকেট ৪ অভাৰত, প্ৰসিদ্ধ কৃষ্ণাই ১৬ ৰান দি ২টা উইকেট ৪ অভাৰ আৰু টেন বল্ট ২৩ ৰান দি ২টা উইকেট ৪ অভাৰত। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ।